হাই গাইজ, মই খনিকাই মোৰ খনিকা ফ্লগছৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকৰ কেনে লাগে জনাবচোন। মানে ভিডিঅ'বিলাক আপোনালোকে নেচাই বেছিকৈ আৰু নজনাই কেনেকুৱা লাগে তো প্লিজ জনাব। আৰু মোৰ ভিডিঅ'বিলাক চাব, যদিহে আপোনালোকে চায় তেতিয়াহে মানে কি হয়, বস্তু এটা সদায় যেতিয়া আমি চাই থাকোঁ তেতিয়াহে মানে লাহে লাহেকৈ ভাল লগা হয়। তো আপোনালোকেও চাবচোন মোৰ ভিডিঅ'বিলাক, আৰু লাহে লাহেকৈ আপোনালোকৰো ভাল লাগি যাব। তো চাব আৰু মোৰ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু মোৰ ভিডিঅ'বিলাক প্লিজ এটা লাইক কৰি দিব। যদি বেয়া লাগে তেতিয়া দিব নালাগে, যদি ভাল লাগে প্লিজ লাইক কৰি দিব। আৰু আজি মোৰ জীৱনৰ এটা বিশেষ দিন। মানে আজিৰ দিনটোতে মই ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱনলৈ ভৰি দিছিলোঁ। মানে আমাৰ আজি বিয়াৰ এনিভাৰ্চাৰী, আৰু আজি সুখ দুখৰ মাজেৰে মানে 8টা বছৰ পাৰ কৰিলোঁ একেলগে। তো আজিৰ দিনটো বিশেষ দিন মোৰ বাবে। যদিও মানে দুখ সুখেৰে জীৱনটো গৈ আছে, তথাপিও আজিৰ দিনটোত মই এটা নতুন জীৱনত ভৰি দিছিলোঁ। আৰু সুখ দুখৰ মাজেৰে কেনেকৈ 8টা বছৰ মই পাৰ কৰি দিলোঁ মানে গমকে নাপালোঁ। আৰু এতিয়া ল'ৰা ছোৱালীকেইটালৈ মই বহুত সুখী, কাৰণ জীৱনত একো নেপালেও মানে 3টাকৈ ল'ৰা ছোৱালী পাইছোঁ। মানে ল'ৰা ছোৱালীকেইটা বহুত ভাল, মোৰ বাবে ভাল। আৰু ল'ৰা ছোৱালীসকলৰ মাক দেউতাকৰ বাবে ভাল, আৰু মোৰ ল'ৰা ছোৱালীকেইটা মোৰ বাবে বহুত ভাল। তো জীৱনত একো নাপালেও সিহঁতকেইটাক পাইছোঁ, সিহঁতকেইটাক লৈয়ে মই বহুত সুখী। আৰু সকলো ছোৱালীৰে এটা মানে সপোন থাকে যে বিয়াৰ পিছত নিজৰ এখন ঘৰ হ'ব, নিজৰ এখন মানে ধুনীয়াকৈ বাৰী বনাব, ইটো সিটো ৰুব। মোৰো বহুত সপোন আছিল, কিন্তু সপোনখিনি এতিয়ালৈকে পূৰণ হোৱা নাই। আৰু নাজানো ভগৱানে সপোনখিনি পূৰণ কৰি দিয়ে না নিদিয়ে। তো প্ৰাৰ্থনা কৰিব মোৰ প্ৰত্যেকটো সপোন যাতে পূৰণ হয় লাহে লাহেকৈ। যদি হয়, ভগৱানে যদি কৰি দিয়ে, দুখ লাগি আছে বাদ দিয়া। তো সপোন বহুত আছিল, পূৰণ নহ'ল। আৰু পিছত কেতিয়া হ'ব সেইটোও নাজানো, তথাপিও আশা আছে এটা হ'ব বুলি। মোৰ মানে ডাঙৰ সপোন নাই। আগতে যেতিয়া মই কলেজ পঢ়ি আছিলোঁ তেতিয়া বহুত সপোন আছিল, আৰু সপোনবিলাক পূৰণ কৰা টাইমখিনিত মই মানে ভুল হৈ গ'ল। তো বিয়া চিয়া হৈ ল'লোঁ। বিয়া হ'ব নালাগে ইমান সোনকালে। তো আগতে কেৰিয়াৰ বনাব লাগে, জীৱনটোৰ লক্ষ্যখিনি পূৰণ কৰিব লাগে, নিজৰ আশাখিনি পূৰণ কৰিব লাগে। আৰু সেইখিনি নকৰি মানে বিয়া চিয়া হোৱাৰ পিছত একো নহয়। তো নিজৰ জীৱনটো লৈ মানে নিজে বনাইছোঁ, তো এতিয়া ইমান দুখ কৰি লাভ নাই। পঢ়া শুনা নকৰিলোঁ বেছিকৈ। যেতিয়া মই পঢ়িব লাগিছিল তেতিয়া মই নপঢ়িলোঁ, আৰু পঢ়া হ'লে আজি মোৰ প্ৰত্যেকটো সপোন পূৰণ হ'ল হয়। যি নহওক, আজিৰ দিনটো বিশেষ দিন মোৰ বাবে। তো ঘৰতে মানে কেক চেকটো আনিব নোৱাৰোঁ, ঘৰতে বনাম এখন কেক। তো ৰেচিপিটো আপোনালোকক দেখুৱাম কেনেকৈ কেক বনাওঁ। আৰু মানে ক্ৰিষ্টিনা স্কুলত গৈছে, তো তাইক জিৰাব লাগিব। যেতিয়া তাই আহি পায় তেতিয়াই কেকটো কাটিম। আজিৰ ভিডিঅ'টো চাই থাকিব আৰু আশীৰ্বাদ কৰিব। মোৰ জীৱনত যিখিনি মোৰ সপোন আছে, আশা আছে, গোটেইখিনি যাতে পূৰণ হয়। আজি হ'ল মাৰ্চ মাহৰ 3 তাৰিখ, আৰু 2014 মাৰ্চ মাহৰ 3 তাৰিখে মই ছোৱালী জীৱনৰ পৰা বোৱাৰী জীৱনলৈ মানে বহুত আশা আৰু সপোন লৈ নিজৰ ঘৰখন এৰি এইখন ঘৰলৈ আহিছিলোঁ। তো বিয়াৰ মানে লাড্ডুটো খাই দিলোঁ। খাই মানে ইমান মিঠা লাড্ডুটো খোৱাৰ পিছত মোৰ একদম চুগাৰ বাঢ়ি গ'ল। তাৰপিছত BP হাই হৈ গ'ল, আৰু হাতী নিচিনা শৰীৰটো মানে ক্ষীণাই মিনাই একদম ছাগলীৰ নিচিনা হৈ গ'লোঁ। তো বিয়াৰ লাড্ডু সকলোকে কৈছোঁ, বিয়াৰ লাড্ডুটো খোৱাৰ আগতে মানে দেৰিকৈ খাব অকণমান, মোৰ নিচিনা অৱস্থা নহয়। আৰু শুকাই ক্ষীণাই যাতে আপোনালোকে নাযায়, আৰু মানে বেমাৰ বহুত নানা ধৰণৰ বেমাৰে আগুৰি ধৰে। তো মিঠাইটো খোৱাৰ পিছত আপোনালোকে ইমান সোনকালে নাখাব। আৰু ইমান বেমাৰ হয় মানে লাষ্টত গৈ মানে এই অৱস্থা হয়গৈ। তো বিয়াৰ লাড্ডুটো খোৱাৰ আগতে মানে নিজৰ কথা ভাবিব, আৰু লাহে লাহেকৈ খাব। জীৱনটো পৰি আছে এনেই, মানে লাহে লাহেকৈ খাব। অকণমান নিজৰ জীৱনটো গঢ়ক, পঢ়া শুনা কৰক, তাৰপিছত কিবা এটা নিজে হৈ লওক, নিজৰ ভৰিত নিজে থিয় দিয়ক, তাৰপিছত বিয়াৰ লাড্ডু খাব। আৰু যদি BP হাই বনাব খোজে তো এতিয়াই খাব।
আৰু মানে যদি এনেকৈ মোৰ নিচিনাকৈ থাকিব খোজে তেনেহ'লে সোনকালে খাব, আৰু যদি ভালে মানে নিৰোগী হৈ থাকিব খোজে তো দেৰিকৈ খাব। আজিকালি ল'ৰা ছোৱালী মানে কি হয়, সেই একদম 13-14 বছৰ হোৱাৰ পিছতে মানে বিয়া হয়। তো সিহঁতক কৈছোঁ দেই, বেয়া নাপাব প্লিজ। যদি মোৰ ভিডিঅ'টোত আপোনালোকে মানে তোমালোকে চাই আছা, তো প্লিজ ইমান সোনকালে বিয়া নহ'ব। বিয়া হোৱাৰ মানে এটা সময় থাকে, অকণমান ডাঙৰ হৈ হ'বা, একো নাই। বিয়া হৈ কি কৰিবা, মানে ঘৰৰ কাম, ল'ৰা ছোৱালীৰ ভেজাল, এইবিলাক লৈ ইমান সোনকালে লৈ একো লাভ নাই। তো নিজৰ জীৱনটো নিজে গঢ়া, তাৰপিছত পঢ়া শুনা কৰা ভালদৰে, নিজৰ জীৱনটো গঢ়া, নিজৰ ভৰিত নিজে থিয় দিয়া, লাহে লাহেকৈ বিয়া হৈ ল'বা। বিয়াটো হ'ব বহুত টাইম থাকে, মানুহ গোটেই জীৱনটো পৰি আছে। আধা জীৱনটো নিজৰ ভৰিত থিয় দিয়াৰ বাবে লগাই দিয়া, আৰু বাকীখিনি জীৱন মানে ল'ৰা ছোৱালী ডাঙৰ কৰা, পঢ়া শুনা কৰা, যি কৰা কৰি থাকিবা, চাকৰি কৰা, তো তেতিয়া বিয়া হ'ব। বেয়া নাপাব ভিডিঅ'টো বনোৱাৰ বাবে। তো আজিৰ ভিডিঅ'টো চাই থাকিব, আৰু মোৰ ৰেচিপিটো চাব কেকৰ, তো চাই থাকিব দেই সকলোৱে। তো কেকটো বনাবলৈ পাকঘৰলৈ আহি গ'লোঁ, আৰু আহিয়ে মই আজি কেৰাহীত বনাম কেকটো। তো আহিয়েই ফাৰ্ষ্ট টাইম মই কেৰাহীটো ফ্ৰী হিট হ'বৰ বাবে গেছত তুলি দিলোঁ, আৰু তাত মোৰ মানে ষ্টেণ্ড নাই, তো মই এখন প্লেটকে এনেকৈ দিছোঁ। তো আপোনালোকৰ এনেদৰে ষ্টেণ্ড নহ'লেও মানে সৰু এখন প্লেট দিব। আৰু এতিয়া মই কেকৰ বেটাৰটো বনাম, আৰু কেক বনাবৰ বাবে এইখিনি লৈছোঁ মই একাপ গাখীৰ, আৰু একাপ চেনি, আৰু এবাটি লৈছোঁ মই ময়দা, আৰু 2টা কণী, আৰু এপেকেট লৈছোঁ মই ইন'টো কিন্তু মানে অৰেঞ্জ ফ্লেভাৰৰ ইন' ল'লে কেকটো খাবলৈ বহুত টেষ্টি হয়। আৰু ইয়াত মই একো মানে বেকিং পাউডাৰ, বেকিং ছ'ডা ইউজ নকৰোঁ। তো এতিয়া মই এটা বাতি লৈছোঁ, ডাঙৰ বাতিটো মই এতিয়া দি দিলোঁ গাখীৰ কাপ। গাখীৰ গোটেইখিনি দিয়া নাই, অকণমান ৰাখি থৈ দিছোঁ পিছত দিম বুলি। আৰু এতিয়া দি দিলোঁ চেনি কাপ। আৰু ইয়াতে মানে কি হয়, মই ৰিফাইনৰ লৈছোঁ, কিন্তু মই এতিয়া অলপ আগতে মই দেখুওৱা নাই। তো এতিয়া মই মিক্স কৰিম গোটেইখিনি। এই কাপ মই ল'লোঁ ৰিফাইন, আপোনালোকক দেখুৱাবলৈ পাহৰি গৈছোঁ, তো মই এতিয়াহে দেখুৱালোঁ। ৰিফাইনখিনি মই দি দিলোঁ। এতিয়া গাখীৰ, চেনি আৰু ৰিফাইনখিনি এতিয়া ভালদৰে মিক্স কৰিম। এনেদৰে অকণমান মিক্স কৰি লৈ এতিয়া মই কণী 2টা ভাঙি ল'ম। ইয়াত মই কিন্তু 2টা কণী লৈছোঁ, আৰু এবাটি ময়দা লৈছোঁ। তো নিজৰ পৰিমাণ অনুযায়ী ল'ব আপোনালোকে। তো মই কণী 2টা ইয়াতে এতিয়া ভাঙি ল'লোঁ। ইয়াতে গাখীৰ, চেনি, ৰিফাইন আৰু কণী গোটেইখিনি মই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। আৰু যিমান মানে আপোনালোকে যিমান টাইম এনেকৈ ফেটিব চামুচেৰে, তো কেকটো বেছি মানে চফ্ট হয়, আৰু একদম খাবলৈ বজাৰত কিনা কেকৰ দৰে হয়। তো যিমান পাৰে মানে এনেকৈ ফেটি থাকিব, একদম কালাৰটো চেঞ্জ নোহোৱালৈকে, অকণমান বগা বগা নিচিনা টাইপৰ হ'লে তো হৈ যাব। মোৰ বেটাৰটো হৈ গ'ল, বহুত টাইম ফেটিলোঁ, মানে হাতৰ বিষ তোলালোঁ একদম। তো এতিয়া ইয়াতে মই বাকী বস্তুখিনি মিক্স কৰি ল'ম। বাকী বস্তু মানে কি, মই ময়দা যে লৈছোঁ, ময়দাখিনি এতিয়া ইয়াতে দি দিম। তো ময়দা অকণমান কৰি দিছোঁ, গোটেইখিনি এবাৰতে ঢালি নিদিওঁ, মানে বেছি গোটেইখিনি দিলে অকণমান মিক্স কৰিবলৈ অসুবিধা হয়। তো অলপকৈ দি মিক্স কৰি ল'ম ধুনীয়াকৈ। এনেদৰে মিক্স কৰি লৈ, আৰু এইখিনি মানে কি, অকণমান যে মই গাখীৰ থৈ দিছিলোঁ, সেইখিনি এতিয়া মই ইয়াতে দি দিম। তাৰ বাবে মানে গোটেইখিনি আগতে মই দি দিয়া নাই। এই বেটাৰটো চাওকচোন, অকণমান মানে গোটা টাইপৰ হৈছে। তো এতিয়া মই বাকী যিখিনি গাখীৰ আছিল সেইখিনি দি দিম, আৰু হয়তো অকণমান এড কৰিব লাগিব পাৰে, যদি লাগে অকণমান দি দিম। আৰু এতিয়া এইখিনি ভালদৰে এনেদৰে মিক্স কৰি ল'ম, আৰু বেটাৰটো মানে একদম কোমল টাইপৰ, মানে অলপমান পাতলীয়া টাইপৰ হ'ব লাগিব। এনেদৰে অকণমান টাইম মিক্স কৰি ল'ম।
প্ৰায় হৈয়ে গ'ল। বেটাৰটো এনেকুৱা হ'লে মানে কেকটো একদম স্পঞ্জি হৈ যায়, খাবলৈও ভাল হয়। আৰু এতিয়া মই ইনোখিনি দি দিম, ইনো পেকেট। তো ইনোখিনি দি দিলোঁ। যদি ইনো ইউজ কৰোঁ তেনেহ'লে বেকিং পাউডাৰ আৰু ছ'ডা এই দুটা বস্তু দিব নালাগে। ইনো দিলে মানে কেকটো বহুত ভাল হয় আৰু একদম ফুলি উঠে, খাবলৈও ভাল হয়, নৰম হয় একদম। মই যেতিয়া কেক বনাওঁ মানে ইনোৰে বনাওঁ, মানে ইয়াত মই মানে বেকিং পাউডাৰ আৰু বেকিং ছ'ডাৰে কেক নবনাওঁ ঘৰত। মাজে সময়ে যেতিয়া মই কেক বনাওঁ, মানে ঘৰত কেক বনাই থাকোঁ এনেকৈ। তো ছোৱালীজনী খাবলৈ বহুত ভাল পায়, ক্ৰিষ্টিনাই মাজে সময়ে এনেকৈ কেক বনাই থাকিব লগা হয় মোৰ। কেকটো বেটাৰটো এনেদৰে বেছি টাইম ফেটি থাকিব নালাগে ইনোটো দিয়াৰ পিছত। আৰু এইখিনি হৈ গ'ল ৰেডি, এইখিনি থৈ দিলোঁ। আৰু মই এতিয়া কেক বনাবৰ বাবে এই বাতিটোতে কেক বনাম, কাৰণ মোৰ কেক টিন নাই। তো মই ইয়াতে ফাৰ্ষ্ট টাইম অকণমান ৰিফাইন মানে বাতিটোত চাৰিওপিনে ঘঁহি ল'ম, লগাই ল'ম। তো ৰিফাইনখিনি এতিয়া লগাই ল'ম। ৰিফাইনখিনি লগাই ল'লোঁ আৰু এতিয়া মই হাতেৰে লগাই লৈছোঁ দেই। আৰু এতিয়া মই চাৰিওপিনে অকণমান ময়দা ছটিয়াই দিম। এনেদৰে ময়দা ছটিয়াই দিলে কেকটো ধুনীয়াকৈ, যেতিয়া কেকটো হয় তেতিয়া মানে ধুনীয়াকৈ ওলাই আহে, বাতিটোত লাগি নধৰিব। তো হৈ গ'ল ৰেডি বাতিটো। তো এতিয়া মই ইয়াতে বেটাৰখিনি ঢালি দিম। বেটাৰটো ঢালি দি দিলোঁ। বেটাৰটো এনেকুৱা হ'ব লাগে, চাওকচোন, এনেকৈ যাতে পৰে, মানে ধুনীয়াকৈ পৰে, তললৈ নামি যায়। এনেকুৱা হ'লে যেতিয়া কেকটো হ'ব তাৰপিছত চাব আপোনালোকে, ইমান ধুনীয়া হয় নহয়, স্পঞ্জি একদম ফুলা ফুলা। তো মোৰ দৰে, মই যেনেদৰে বনাইছোঁ আপোনালোকেও এনেদৰে বনাই খাব ঘৰতে কেক। বজাৰতকৈ মানে হেল্ডিও হয় ঘৰত বনোৱা কেকটো, ল'ৰা ছোৱালীক খুৱাব লাগে এনেদৰে ঘৰত বনাই। বজাৰৰ বস্তু ইমান খোৱা ভাল নহয়। তো মই ঘৰত এনেদৰে মাজে সময়ে বনাই থাকোঁ আৰু ঘৰত ল'ৰা ছোৱালী তিনিটাক খুৱাই থাকোঁ। তো কেৰাহীটো হৈ গৈছে প্ৰিহিট কৰিবলৈ আগতে দি দিছিলোঁ। তো কেৰাহীটো গৰম হৈ গৈছে। এতিয়া মই ইয়াতে প্লেটটোৰ ওপৰতে বাতিটো দি দিম। বাতিটো এতিয়া দি দিলোঁ আৰু জুইটো মানে গেছটো একদম ল' ফ্লেমত দি দিলোঁ। আৰু এতিয়া তাৰ ওপৰত মই ঢাকনি দি দিম। তো মই ইয়াৰ ওপৰত এটা চৰিয়াৰে ঢাকনিটো দি দিলোঁ, ঢাকি দি দিলোঁ। আৰু চৰিয়াটো মানে মোৰ একদম কেৰাহীটোত ধুনীয়াকৈ ফিট হৈ যায়। তো চাৰিওপিনে একদম ফিট হয় আৰু কোনো ফালৰ পৰা মানে বাহিৰলৈ হাৱাটো ওলাই নাহে। আৰু 40-45 মিনিটৰ বাবে এনেদৰে ঢাকি থৈ দিম। তাৰপিছত কেকটো চেক কৰিম। তো এতিয়া থৈ দিলোঁ। আৰু 40 মিনিট নহয় দে, 45 মিনিটমান পিছত মই চেক কৰিম এতিয়া। আৰু চেক কৰি চাম, এডাল সৰুকৈ কাটি লৈছোঁ। তো কাঠিডাল এনেদৰে ভিতৰলৈ লগাই দি চাম। যদি কাঠিটোত একো লাগি নাহে তেনেহ'লে কেকটো হৈ যায়। তো মোৰ কাঠিডাল মানে একদম ক্লিন হৈ আহিছে, ইয়াত অকণো লাগি ধৰা নাই। তো মোৰ কেকটো হৈ গৈছে। তো এতিয়া মই গেছটো নুমাই থৈ দিম। মোৰ কেকটো হৈ গৈছে, মোৰ একদম বঢ়িয়া হৈছে, মানে একদম ফুলা ফুলা। আৰু এতিয়া এইটো কেকটো নমাই ল'লোঁ ঠাণ্ডা হোৱাৰ পিছত। মানে বাতিত বনাইছোঁ, তো চেপটো বাতিৰ নিচিনা হৈছে। তো এইখন কেকখন চাওক, বহুত ধুনীয়া হৈছে, স্পঞ্জি হৈছে আৰু একদম ফুলা ফুলা। তো
ৰেচিপিটো কেকটো আজিৰ ৰেচিপিটো আপোনালোকৰ কেকৰ কেনেকুৱা লাগিল একদম সহজ হয় তো জনাব দেই সহজ পদ্ধতিত ঘৰতে বনোৱা কেকটো খাই মানে মজাই বেলেগ হয় তো আপোনালোকেও বনাব খাব আৰু আজি এইখন কেক কাটি মানে আমাৰ বিয়াৰ এনিভাৰ্চাৰী উদযাপন কৰিম দুখীয়া মানুহ আমি তো এনেদৰে ঘৰতে বনাম ঘৰতে কাটিম আৰু হেপী হৈ থাকিম ইয়াতে এইখন চাওক কেকখন ইমান মানে স্পঞ্জি হৈছে আৰু একদম চাওকচোন একদম ধুনীয়া হৈছে এতিয়া আমি গোটেইকেইটা মিলি কেক কাটিম আৰু খাম ধুনীয়াকৈ तो गाइस आज का वीडियो आज मैं क्यों हिंदी কৈ আছো তো গাইস ভিডিওটো চাই কেনে লাগিল কেক চেক কাটিলো খালো তো আজিৰ ভিডিওটো ইয়াতে সামৰিছো আৰু ভিডিওটো চাই কেনে লাগিল জনাব আৰু কেকখন বনালো বহুত সফট হৈছিল খাবলৈ আৰু টেষ্টি হৈছে এইটো ক্ৰিষ্টিনা খাই আছে তো আপোনালোকে ট্ৰাই কৰি চাব একদম বঢ়িয়া হৈ গৈছে না খাবলৈ একদম সফট এবাৰ খালে আপোনালোকে ক'ব ইমান ধুনীয়া হৈছে খাবলৈ কিন্তু সেইটো বহুত একদম সফট চাও বজাৰৰ দৰে কিনাবিলাক যেনেকুৱা হয় খাবলৈ তেনেকুৱা খাব আপোনালোকক বনাই খাব আৰু আজিৰ ভিডিওটো ইয়াতে সামৰিছো যদি আজিৰ ভিডিওটো চাই ভাল লাগিল তেনেহলে প্লিজ লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ আৰু আজি ক্ৰিষ্টিনাই কিবা ক'ব বুলি কৈছে তো কোৱা কি ক'বা वाह हिंदी में बता केक बहुत टेस्टी है सॉफ्ट है आप भी घर में ट्राई करना और हमारे चैनल को लाइक एंड सब्सक्राइब कर देना थैंक यू सब्सक्राइब थैंक यू और हमारे वीडियो देखते रहना और हमारे वीडियो देखते रहना थैंक यू टू यू ये रहा प्रियांश बाबू कहाँ हाय बोलेगा हाय बाय बाय दे बाय बाय सी यू गुड नाइट बोले सी यू को सी यू चुमू दे তো গাইস বাই বাই ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিওটো ইয়াতে সামৰিছো